নমস্কাৰ মই ধৈৰ্য আৰু মোৰ বেকগ্ৰাউণ্ডটো চাব নেকি এইটো হৈছে মোৰ বেকগ্ৰাউণ্ড আৰু মোৰ সেটআপখিনি এইখিনি বাল্টিং কিবা কিবি কাহিবাতি তাৰপিছত এইখিনি হৈছে মোৰ বেকগ্ৰাউণ্ড এইটো হৈছে মোৰ বেকগ্ৰাউণ্ড আৰু এইখিনি হৈছে মোৰ সেটআপ আৰু যেটো মোবাইল দেখি আছে আপোনালোকে যেটো কোৱালিটি দেখি আছে সেইটো হৈছে মোৰ মোবাইল কেমেৰাৰ কোৱালিটি 3-4 বছৰ আগতে খুব বেছি ইন্টাৰেষ্ট আছিল ব্লগিং কৰা খুব বেছি মন আছিল ব্লগিং কৰা কিন্তু এটা কথা কাৰণে ৰৈ গৈছিল যে বেকগ্ৰাউণ্ড ভাল নহয় কেমেৰা কোৱালিটি ভাল নহয় লগতে মোৰ সেটআপ নাই হেবোৰ কথাকে ভাবি ভাবি ব্লগিং কৰা বাদ দি দিছিলো কিন্তু ষ্টাৰ্টটো কৰিছিলো ব্লগিং কৰা বাদ দি দিছিলো ভাবিছিলো মানুহে হাঁহিব নেকি মোৰ এই সেটআপটো দেখি মোৰ বেকগ্ৰাউণ্ড দেখি মোৰ এনেকুৱা সেটআপ দেখি আৰু মোৰ কোৱালিটি দেখি মই ভাবিছিলো এনেকেতো ভিডিও বনালেতো কোনেও নাচাব হেবোৰ কথাকে ভাবি মানুহে কি ক'ব বা মানুহে হাঁহিব হেবোৰ কথাকে ভাবি মই ইউটিউব জাৰ্নিটো মানে বন্ধ কৰি দিছিলো এটো মোৰ নিজৰ কাৰণে ভুল কাৰণ মোৰ কনফিডেন্সটো আছে যে মই ইউটিউব আসলতে মই ব্লগিং কৰিম কিন্তু কনফিডেন্সটো আছে বাট যেটো মোৰ কোৱালিটি নাই একদম ভাগি পৰিছিল যে মোৰ কোৱালিটিয়ে নাই কেমেৰাৰ কোৱালিটি বেকগ্ৰাউণ্ডটো চাওক বেকগ্ৰাউণ্ড এনেকুৱা তাৰ সেটআপখিনি এনেকুৱা লাইটিং নাই অৰিজিনেল পোহৰ সেই কাৰণে মই বাদ দি দিছিলো কিন্তু আজি এটা কথা ভাবিছো যে ইমান দিনে বনাই থাকিলো হেতেন তেনেহলে বহুতখিনি উন্নতি হল এই কাৰণে ভাবিছো ইমানখিনি কথা ভাবি নাথাকো মানুহে কি ক'ব মানুহে কি ভাবিব মোৰ সেটআপ দেখি কি কৰিব মোৰ বেকগ্ৰাউণ্ড দেখি কি কৰিব আৰু আকৌ ষ্টাৰ্ট কৰিব লাগিব মই আকৌ ব্লগিং কৰিম কাৰণ মোৰ ব্লগিঙত যিখিনি ইন্টাৰেষ্ট থাকে বা ব্লগিং কৰাৰ পিছত যিখিনি মাইণ্ডটো যেটো মাইণ্ড ফ্ৰেছ হয় বাকি কন্টেন্ট যদিও মই দি আছিলো বাকি মই কন্টেন্টৰ যদিও ভিডিও বনাই আছিলো কিন্তু ব্লগিংটো এৰি দিছিলো কাৰণ ব্লগিঙৰ কাৰণে মোৰ এটা ভাল মোবাইল নাছিল ভাল সেটআপ নাছিল ভাল বেকগ্ৰাউণ্ড নাছিল কিন্তু এতিয়া ভাবিলো যে এতিয়াওটো একে আছে মই কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম মানে যদি মই বেকগ্ৰাউণ্ড ভাল বিচাৰি থাকো কোৱালিটি ভাল বিচাৰি থাকো সেটআপ ভাল বিচাৰি থাকো ভাবিলো যে নাই আকৌ ষ্টাৰ্ট কৰিব লাগিব মোৰ ব্লগিংটো সেইকাৰণে আহি গলো আপোনালোকে যদি কিবা ভুল দেখে আপোনালোকে যদি কিবা বেয়া দেখে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি জনাব ডেইলি ব্লগ দিয়া এটো মোৰ এটা এইমছ হ'ল যে ডেইলি ব্লগ দিম কিমানটা চাই মোৰ হেতু ডিপেন্ড নকৰে কিমানখিনিয়ে চাব কোনে নাচাব কোনে চাব হেখিনি ডিপেন্ড নকৰে আৰু সকলোৱে সাবস্ক্ৰাইবটো কৰি ল'ব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে প্লিজ ফলোটো কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ আজিলৈ ভিডিও ইমানে আছিল ডেইলি ব্লগ দিয়াৰ চেষ্টা কৰি আছো গতিকে চাই থাকিব ধৈৰ্য মিষ্টাৰ শইকীয়া ভিডিও আৰু